অৱতাৰৰ পৰিচালক জেমছ কেমেৰুন হলিউডৰ এনে এজন ডিৰেক্টৰ যাৰ প্ৰতিখন ছবিয়ে বক্স অফিচত ৰেকৰ্ড স্থাপন কৰে লগতে ভাল ক্ৰিটিকেল ৰেছপন্সো লাভ কৰে। এই ভিডিঅ'টোত জেমছ কেমেৰুনৰ 5খন এনেকুৱা ফিল্মৰ নাম ক'ম যিকেইখন আপোনালোকে চাব পাৰে। নম্বৰ 1 দি টাৰ্মিনেটৰ জাজমেণ্ট ডে। ছুপাৰষ্টাৰ আৰ্নল্ড শ্বাৰ্জনেগাৰ অভিনীত এই ফিল্মখনে বিশ্বজুৰি প্ৰায় $520 মিলিয়ন বক্স অফিচত উপাৰ্জন কৰিছিল। নম্বৰ 2 এলিয়েন্স। 1986 চনৰ এই ব্লকবাষ্টাৰ ফিল্মখনৰ মুখ্য অভিনেত্ৰী চিগুৰ্নি উইভাৰে নিজৰ অভিনয়ৰ বাবে প্ৰথমবাৰৰ বাবে অস্কাৰত বেষ্ট এক্ট্ৰেছৰ নমিনেশ্যন লাভ কৰিছিল। ইয়াৰ আগত ছায়েন্স ফিকশ্যন জনাৰৰ ছবিয়ে অস্কাৰত সিমান গুৰুত্ব লাভ কৰা নাছিল, কিন্তু জেমছ কেমেৰুনৰ এই ফিল্মখনে ইয়াক সলনি কৰিলে। নম্বৰ 3 দি টাৰ্মিনেটৰ। বিশ্বজুৰি $78.3 মিলিয়ন ইনকাম কৰা টাৰ্মিনেটৰ ছিৰিজৰ এইখন প্ৰথম ফিল্ম, যাৰ কাৰণে আৰ্নল্ড শ্বাৰ্জনেগাৰ এজন ডাঙৰ ছুপাৰষ্টাৰলৈ পৰিণত হৈছিল। নম্বৰ 4 টাইটানিক। এই ফিল্মখন নোচোৱা মানুহ হয়তো কমেই ওলাব। 1997 ৰিলিজ হোৱা জেমছ কেমেৰুনৰ এই ফিল্মখনে 12 বছৰ ধৰি আটাইতকৈ বেছি টকা উপাৰ্জন কৰা ফিল্মৰ ৰেকৰ্ড নিজৰ নামত ৰাখিছিল। ফিল্মখনে অস্কাৰত 11টা পুৰস্কাৰ জিকিছিল। নম্বৰ 5 অৱতাৰ। এতিয়ালৈ বিশ্বৰ আটাইতকৈ বেছি উপাৰ্জন কৰা ফিল্মসমূহৰ লিষ্টত 2009ৰ অৱতাৰখন প্ৰথম স্থানত আছে। বক্স অফিচত প্ৰায় 24,155 কোটি উপাৰ্জন কৰা এই ফিল্মখনৰ এতিয়া চিকুৱেলখন ছবিগৃহত আহিছে। ফ্ৰেণ্ডছ, এই ভিডিঅ'টো ভাল পালে লাইক কৰিব। আকৌ লগ পাম আন এটি ভিডিঅ'ত।